নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। মই নিতুল আৰু আপোনালোকে চাই আছে নিতুল দ্য টিম অফ এণ্টাৰটেইনমেণ্ট। আৰু আজি এই ভিডিঅ'টোৰ কণ্টেণ্ট হ'ব লাচিত বৰফুকন। আৰু আজি লাচিত বৰফুকনৰ বিষয়ে আমি অলপমান জানিবলৈ চেষ্টা কৰিম। তো আহকচোন ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মহাবীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল 1612 খ্ৰীষ্টাব্দত আৰু তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা এজন কৰ্তব্যপৰায়ণ, নিষ্ঠাবান, গুণী জ্ঞানী আৰু দেশভক্ত লোক আছিল। আৰু তেওঁ নিজৰ বলতে এজন সাধাৰণ মানুহৰ পৰা এজন ৰজাঘৰীয়া মানুহ হ'বলৈ পাৰিছিল। আৰু বন্ধু বান্ধৱীসকল, জন্ম মানেই হৈছে জীৱনৰ আৰম্ভণি, আৰু জীৱন মানে হৈছে আশা আকাংক্ষা, উৎসাহ, উদ্যম্য আৰু গতিশীলতা। আৰু বন্ধু বান্ধৱীসকল, আৰু সেইবাবেই জন্ম মানে হৈছে আনন্দ। বন্ধু বান্ধৱীসকল, ফুলিব ধৰা ফুলকলিটিক দেখি মানুহৰ যেনেকৈ আনন্দ ফূৰ্তি জাগিব ধৰে, তেনেকৈ কণমানি কেঁচুৱা এটা দেখিলেও মানুহৰ মনত আনন্দ লাগে। আৰু বন্ধু বান্ধৱীসকল, সন্তানৰ আগমনেই মানুহৰ ঘৰ এখন পোহৰেৰে পূৰ্ণ কৰি তোলে। তাতে আকৌ সেই সন্তান যদি গুণী জ্ঞানী হয়, উপযুক্ত নেতা হৈ পৰে, তেনেহ'লে সেই সন্তানক লৈ পিতৃ মাতৃ আৰু পৰিয়ালৰ উপৰিও সমাজ সুনাম কঢ়িয়াই আনে। আৰু বন্ধু বান্ধৱীসকল, মহাবীৰ লাচিত বৰফুকনো এজন তেনেকুৱা ব্যক্তি আছিল, যিজনৰ গুণ গৰিমাই গোটেই অসমখনক ধন্য কৰি তুলিছিল। লাচিত বৰফুকন আছিল মোমাই তামুলীৰ নুমলীয়া পুত্ৰ। প্ৰথম অৱস্থাত লাচিত বৰফুকনৰ পিতাক মোমাই তামুলী ইমানেই অভাৱী আছিল যে তেওঁ সাধাৰণ বনুৱা হিচাপে 4 টকা ৰূপৰ বিনিময়ত গিনিয়েকৰ ঘৰত লগোৱা হৈ কাম কৰিছিল। আৰু তেওঁৰ প্ৰকৃত নাম আছিল শুকুতি। ভাগিনীয়েকে মোমাই বুলি মতা শুনি আৰু সকলোৱে তেওঁক মোমাই বুলি মাতিবলৈ ল'লে, আৰু তেনেকৈয়ে তেওঁৰ নাম মোমাই তামুলী হ'ল বুলি জনা যায়। কৰ্মযোগী মোমাই তামুলীয়ে সকলো সৰু ডাঙৰ কাম বৰ মনোযোগেৰে আৰু বৰ নিয়ৰীয়াকৈ কৰিছিল। এবাৰ মোমায়ে ধাননি পথাৰত কাম কৰি আছিল। তেওঁ বৰ চকুত লগাকৈ আলি দি থাকোঁতে সেই বাটেৰে স্বৰ্গদেউ প্ৰতাপ নাৰায়ণ সিংহ গ'ল। প্ৰতাপ নাৰায়ণ সিংহৰ আন দুটা নাম আছিল চুচেংফা আৰু বুদ্ধি স্বৰ্গনাৰায়ণ। যিয়েই নহওক, স্বৰ্গদেউ প্ৰতাপ নাৰায়ণ সিংহই গুণীৰ মোল বৰ ভালদৰে বুজিছিল। মোমায়ে বন্ধা আলিটো দেখি স্বৰ্গনাৰায়ণ প্ৰতাপ সিংহই বৰ আচৰিত হ'ল, আনন্দও পালে আৰু বুজিলে যে তেওঁ ৰাজচৰাৰ কাম কাজৰ বাবে এইজন লোক বৰ উপযুক্ত হ'ব। আৰু ততালিকে তেওঁ মোমাইক লগত লৈ গুচি গ'ল আৰু ৰজাৰ বাৰীচোৱা বৰতামুলীৰ দায়িত্ব দিলে। মোমাই তামুলীয়ে দিনে দিনে ৰজাৰ মন মুহিবলৈ ধৰিলে, আৰু তেওঁ ইটোৰ পৰা সিটো পদবী লাভ কৰি অৱশেষত তেওঁ বৰবৰুৱাৰ পদবীও লাভ কৰিলে। আৰু বন্ধু বান্ধৱীসকল, মোগল আৰু আহোমৰ যুদ্ধত তেওঁ আছিল সেনাপতি। বন্ধু বান্ধৱীসকল, তেওঁৱে মোগলৰ সৈতে হোৱা সন্ধিত আগভাগ লৈছিল। মোমাই তামুলীৰ বিচক্ষণতাৰ বাবে সেই সন্ধি বহুকাল জুৰি বৰ্তি আছিল। মোগল উকিল এজনে হেনো স্বৰ্গদেউ প্ৰতাপ সিংহক মহাদেৱৰ লগত আৰু মোমাই তামুলীক মহাদেৱৰ ভৃত্য নন্দীৰ লগত তুলনা কৰিছিল। এই কথাৰ পৰাই বুজা যায় যে মোমাই তামুলী কিমান সৎ, ৰাজভক্ত, দেশভক্ত আৰু বিষয়া আছিল। আৰু তেওঁ বৰবৰুৱা হিচাপে নিযুক্তি হোৱাৰ পিছত কেইটামান উল্লেখযোগ্য কাম কৰিছিল, আৰু সেই কামকেইটা হ'ল প্ৰজাৰ লেখ আৰু মাটিৰ প্ৰমাণ নিৰ্ধাৰণ, বাৰীত শস্য ৰোৱাৰ নিয়ম প্ৰৱৰ্তন, মতা মানুহৰ বাবে কাম কাজৰ ব্যৱস্থা কৰা, তিৰোতাসকলৰ বাবে সূতা কটা, কাপোৰ বোৱা ব্যৱস্থা, আৰু গাঁৱৰ সৰু সুৰা হাই কাজিয়াৰ মীমাংসাৰ বাবে বিষয়া নিয়োগ কৰা। আৰু এই কামবোৰ বাধ্যতামূলক কৰা হৈছিল।
বাবেই সেই সময়ৰ সমাজ ব্যৱস্থাৰ যথেষ্ট উন্নতি হৈছিল আৰু মতা তিৰোতা নিৰ্বিশেষে সকলো মানুহে কামক শ্ৰদ্ধা কৰিবলৈ শিকিছিল আৰু আজিও সেই ব্যৱস্থাসমূহ অব্যাহত আছে। 1608 খ্ৰীষ্টাব্দত তেওঁ অসমীয়া বিষয়াসকলৰ কৰ্মসংস্থা নিৰূপণ কৰিছিল। তেওঁ সুদীৰ্ঘ অৰ্থনৈতিক ভেটিত অসমীয়া গাঁৱলীয়া জীৱন সংগঠন কৰিছিল আৰু তেওঁ প্ৰতিখন গাঁৱতে কাৰিকৰ পুৰোহিত আদি থকাটো বাধ্যতামূলক কৰি দিছিল আৰু সকলোৱে নিজৰ নিজৰ আৱশ্যকীয় উৎপাদনসমূহ ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰিছিল। মোমাই তামুলীৰ কৰ্তব্যনিষ্ঠা, সত্যনিষ্ঠা, গভীৰ প্ৰেম, দেশপ্ৰেম আৰু স্বৰ্গদেউৰ প্ৰতি থকা অনুগত্যৰ বাবে স্বৰ্গদেৱে তেওঁক শ্ৰদ্ধা কৰিছিল। আনকি কাছাৰীৰ ৰজা ভীমবলেও তেওঁক ৰজা বুলি সম্বোধন কৰিছিল আৰু তেতিয়া প্ৰতাপসিংহই অকণমানো বেয়া পোৱা নাছিল, কাৰণ স্বৰ্গদেৱে ভাবিছিল যে যিজনে বৰুৱা বিষয়াক ৰজা বুলি সম্বোধন কৰে তেওঁ স্বৰ্গদেউক কিমান বেছি শ্ৰদ্ধা কৰিব। আৰু এইজন মোমাই তামুলীৰে সুযোগ্য পুত্ৰ আছিল লাচিত বৰফুকন। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। তো এতিয়ালৈ বাই বাই।